হয়, আমাৰ 29 নৱেম্বৰ ৰাতিপুৱা আমি এটা ইনফৰমেশ্যন পাইছিলোঁ যে এটা বিধানপট্টি কোকৰাঝাৰ থানাৰ অন্তৰ্গত ৱাৰ্ড নম্বৰ 3 হাউচ নম্বৰ 166ত এটা এটেক হৈছে বুলি আমি গম পাইছিলোঁ। তাতে দুগৰাকী ৰিটায়াৰ্ড মানে পাৰ্চন থাকে বুলি আমি গম পাইছিলোঁ কাপোৰ। তাৰপিছত আমি তাত গৈ পিনি দেখা পাইছিলোঁ যে দুগৰাকী হাজবেণ্ড ৱাইফক এটেক কৰিছিলে দুষ্কৃতে, মানে দুষ্কৃতিকাৰীয়ে। তাৰপিছত তেওঁলোকক হস্পিটেললৈ শ্বিফ্ট কৰা হৈছিলে আৰু তাৰে ভিতৰত যোনজন মেইন আছিলে তপন চক্ৰৱৰ্তী, তেওঁক ডক্টৰে ব্ৰড ডেড ডিক্লেয়াৰ কৰিছিলে। একৰ্ডিংলি আমি ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰি যোৱাকালি কোচবিহাৰ ইনভেষ্টিগেশ্যন চলি আছে। আমি আজি তেওঁক জুডিচিয়াৰ আগত পুলিচ কৰি পিনি পুলিচ কাষ্টডি ল'বলৈ চেষ্টা কৰিম আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন আমি আগবঢ়াম। এতিয়ালৈকে প্ৰিলিমিনাৰী আমাৰ যিটো গম পাইছো যে মেইনলি তেওঁ ৰবাৰী এটেম্প আছিলে, যিখিনি তেওঁলোকৰ সম্পত্তি এইখিনি আছিলে, কিবা অলপ ট্ৰাই কৰিছিলে গহনা বা পইচা যদি ঘৰত আছিলে সেইখিনি লুটিবলৈ চেষ্টা কৰিছিলে। এতিয়ালৈকে আমাৰ যোনটো গম পাইছো তেওঁলোকৰ ফোনত কানেকশ্যন হৈছে আৰু কিছুমান আমাৰ ওচৰ চুবুৰীয়াই জনাইছে যে তেওঁ তাতে আৰ্লিয়াৰ অলপ চিনা জনা আছিলে, কাম কৰিছিলে, গতিকে সেইটো এংগলো আমি চাই আছো। তেওঁ ইয়াতে আমি যিমান দূৰ গম পাওঁ তেওঁ ৰেণ্টেড হাউচত থাকে, কিন্তু তেওঁৰ অৰিজিনেল যোনটো ঘৰ আছে এইটো কোচবিহাৰ টাউনৰ হয়। তাতে কোটৱালী বুলি এখন পুলিচ ষ্টেচন আছে, তাতে এটা হিন্দী স্কুলৰ ওচৰতে তেওঁৰ ঘৰটো হয়। এটা আমি আৰু কিছুমান তেওঁৰ আগৰ পুৰণা ক্ৰাইম গম পাইছো আৰু আমি তাত লোকেল পুলিচ ষ্টেচনত যাওঁতে তেওঁলোকেও আমাক লোকেল পুলিচ আমাক জনাইছে যে তেওঁৰ বিভিন্ন ধৰণৰ এটা দুটা ক্ৰাইম আছে, তেওঁৰ নামত ৰেকৰ্ডছ আছে, ক্ৰিমিনেল হিষ্ট্ৰী আছে। তেওঁৰ কোকৰাঝাৰত আমি ৰিচেণ্ট এটা দুটা কেছত তেওঁৰ ইনভলভমেণ্ট আমি পাইছো। আমি যেতিয়া আমি আৰু কমপ্লিটলি পাম তেতিয়া আমি সেইটো কেছতো আটক কৰিম। নাই, এতিয়ালৈকে আমি তেওঁৰ অনলাইন ইনভলভমেণ্ট পাই আছো। তেওঁ এতিয়ালৈকে বৰ্তমান আমাৰ তেওঁলোকৰ ৰিলেটিভে জনোৱা মতে ষ্টেবল কৈছে, মেডাম ঠিকে আছে বুলি কৈছে, আণ্ডাৰ ট্ৰিটমেণ্ট আছে। সেইখিনি আমি ইনভেষ্টিগেশ্যনত ওলাব, যদি তেওঁ কিবা লৈ গৈছে আমি এইটো লিডটো ৰিকভাৰী কৰি আমাৰ যাতে কনভিকশ্যন দিবলৈ সক্ষম হয় এইটো আমি চেষ্টা কৰিম। আমাৰ আগত স্বীকাৰ কৰিটো লাভ নাই পুলিচৰ আগত, কিন্তু কৈছে আমাৰ ইনভেষ্টিগেশ্যন ওলাই আছে। আমি কালি ৰাতিপুৱা সময়তে আহি পাইছো, গতিকে প্ৰপাৰলি ইণ্টাৰভিউশ্যনটো হোৱা নাই।